নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আহকচোন আজি আমি উপভোগ কৰোঁ লখিমপুৰস্থিত দুৰ্গা মন্দিৰ। যিহেতু দুৰ্গা পূজালৈ বেছি দিন নাই, সেয়েহে আমি দুৰ্গা মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ লখিমপুৰত থকা দুৰ্গা মন্দিৰ। কেনেকুৱানো লাগে, ইয়ালৈ আহি কেনেকুৱা লাগিল আমাৰ, সকলোখিনি জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকো যদি আহিব বিচাৰে তেতিয়াহ'লে নিশ্চয় কমেণ্টত জনাব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁৱে। এতিয়া আমি গাড়ীত আছোঁ, লখিমপুৰ অভিমুখে গৈ আছোঁ। যিহেতু আপোনালোকক কৈছোঁ যে আমি আজি লখিমপুৰত থকা দুৰ্গা মন্দিৰলৈ গৈ আছোঁ আৰু আপোনালোকে দেখিব পাইছে আমি অলপ পিছতে গৈ মন্দিৰটো পামগৈ। দেখিবলৈ পাইছে মা, মানুহজন, ককমাইনা, মই, জীউ আৰু ছোৱালী, আমি গোটেইকেইটা আহিছোঁ আজি দুৰ্গা মন্দিৰ চাবলৈ। যিহেতু দুৰ্গা পূজা নিচেই কাষত আহি পালেহিয়ে, সেয়েহে ভাবিলোঁ এপাক আমি দুৰ্গা মন্দিৰ দৰ্শন কৰি আহোঁ। পূজাটো চামেই, আপোনালোকো আহিব পাৰে। ইয়াত দুৰ্গা পূজা বহুত ডাঙৰকৈ হয় আৰু যদি ভাল পায়, আপোনালোক আহিব বিচাৰে তেন্তে নিশ্চয় কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে নিশ্চয় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আহি দুৰ্গা মন্দিৰ পালোহিয়ে। আপোনালোকে অলপ সময় পিছতে দেখিবলৈ পাব আমি আহি থকা মন্দিৰটো। এয়া দেখিবলৈ পাইছে দুৰ্গা মন্দিৰ, ইমান ধুনীয়া নহয়নে বাৰু? চাওক কিমান সুন্দৰ মন্দিৰ। আহকচোন আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোককো দেখুৱাওঁ মন্দিৰৰ ভিতৰ ভাগ। ভিডিঅ'টো শেষলৈকে চাই থাকিব।
আমি এতিয়া মন্দিৰ দৰ্শন কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ। দুৰ্গা পূজাত নিশ্চয় এপাক আহিব, যদিহে আপোনালোক আহিব বিচাৰে। ইয়াত বৰ ধুনীয়াকৈ পাতে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে, সেয়েহে আপোনালোকৰ বাবে সুবিধাও হ'ব, বেছি ভিতৰ সোমাব নালাগে। এয়া দেখিবলৈ পাইছে হাইৱে কাষতে আছে। ইমান ধুনীয়া দুৰ্গা মন্দিৰ, আহি সঁচাকৈ বৰ ভাল লাগিল আজি। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।